ডিম্পু দা তো কি খবৰ আগষ্টৰ 25 তাৰিখে তো আগষ্ট লাগিলে আহি পেলাই নগাঁও মানে আহি থাকো ফাৰ্ষ্ট প্ৰাইজ হ'ল আল্ট্ৰা বাছ আৰু ছেকেণ্ড প্ৰাইজ হ'ল স্কৰপিঅ' এন আৰু থাৰ্ড প্ৰাইজ হ'ল মাহিন্দ্ৰা থাৰ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি আছে ব্লগাৰ জিৰোটো। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই গৈ আছোঁ আজি নগাঁও পলাহনী গাঁৱত। কাৰণ সেই তাত কিয় গৈ আছোঁ আপোনালোকে সকলোৱে ভিডিঅ' শেষলৈকে চাব, তেনেহ'লে গম পাব। আৰু আমি আহি পালোঁ পলাহনী, আৰু এইফালে যিখন ৰোড চাব পাৰিছে এইটো নগাঁও যোৱা ৰোড, আৰু এইফালে আমি যাম এতিয়া পলাহনী। তো আপোনালোকৰ ব্লগটো শেষলৈকে চাই থাকক আৰু আপোনালোকক চব দেখাই আছোঁ। আৰু আহি পালোঁ শংকৰদেৱ সংঘৰ জন্মস্থানলৈ। পলাহনী শংকৰদেৱ সংঘৰ জন্মস্থানলৈ আন্তঃগাঁথনি উন্নয়নৰ সাহায্যাৰ্থে এখন লটাৰী টিকেট খেল পাতিছে। যিখন ঠাইত লটাৰী টিকেট খেলখন পাতিছে আৰু সেইখন ঠাইতে আজি আমি আহি উপস্থিত হৈছোঁ। আৰু অলপ পিছতেই আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আহি খেলখন মানে এই ওপৰ টিকেট খেলখন মানে উদ্বোধনী কৰিব। আৰু এই ওপৰ কুপন খেলখন পাতিছে আগষ্টৰ 25 তাৰিখে, আৰু 26 তাৰিখত মানে চব নিউজত মানে আপোনালোকে ৰিজাল্টখিনি পাব। আৰু আপোনালোকক মই এটাই অনুৰোধ কৰিম, আপোনালোকে সকলোৱে স্ক্ৰীণত আহি আছে নাম্বাৰ, এই নাম্বাৰৰ পৰা আপোনালোকে যোগাযোগ কৰি অনলাইন টিকেট কাটক আৰু আপোনালোকৰ ভাগ্য পৰীক্ষা কৰক। আৰু অলপ পিছতে আহি পাব আমাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা। আৰু ফাইনেলি আহি পাই গ'ল আমাৰ মৰমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা। তেখেতৰ ৰঙা জিমনিখন লৈ আহিছে। এয়া আমাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা তো কি খবৰ? খবৰ খাতি ভালেই? আজি ফাৰ্ষ্ট টাইম আপোনাক লগ পালোঁ। আৰু ডিম্পু দাৰ লগত আহিছে গুঞ্জন দাদা আৰু লগত আহিছে ধ্ৰুৱ দাদা। আৰু প্ৰথমতে কাৰ্যসূচী মতে আছে চাকি বন্তি জ্বলোৱা। আৰু কাৰ্যসূচী মতে ডিম্পু দা ষ্টেজত উঠি মানে চাকি বন্তি জ্বলাই আছে। আৰু বহুতো ইউটিউবাৰ আছে, যেনেকৈ চক্ৰবাণী দাদা আছে, ৰিপন দা আছে, নীলোৎপল দা আছে, গুঞ্জন দা আছে, আৰু সকলো ইউটিউবাৰ মানে একেলগত আহিছে আজি। আৰু এই ওপৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ আছে আল্ট্ৰা বাছ, আৰু লগতে ইয়াৰ আছে ওপৰত ড্ৰোনো উৰাই আছে, আৰু অন্যান্য পুৰস্কাৰ আছে। আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আছে মাহিন্দ্ৰা স্কৰপিঅ', আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছে মাহিন্দ্ৰা থাৰ, আৰু 20 নম্বৰ যিখন পুৰস্কাৰ আছে এইখন হ'ল টাটা টিয়াগো। আৰু লগতে বাইক আছে আপোনাৰ 21খন বাইক আছে, লগতে আপোনাৰ আছে আৰু বহুতখিনি পুৰস্কাৰ। টোটেল মুঠ পুৰস্কাৰ হ'ল 50টা। আৰু আপোনালোকে টিকট কৰাৰ পিছত হয়তো আপোনাৰ ভাগ্যত যিকোনো 50টাৰ ভিতৰত এখন গাড়ী আপোনাৰ কপালত যদি ভাগ্যত থাকে আপোনাৰ বাজিব, মানে লাগিবই টিকেটত। আৰু 10 নম্বৰ পুৰস্কাৰ হিচাপে আছে ছুইফ্ট, আৰু 25 নম্বৰ পুৰস্কাৰ হিচাপে আছে মাৰুতি এল্টো, আৰু 4th প্ৰাইজ হ'ল চুজুকি আৰ্টিকা এলেক্সা, আৰু অন্যান্য গাড়ী আছে। আৰু এইফালে আছে 5th প্ৰাইজ আছে মাৰুতি ছুইফ্ট ডিজায়াৰ, আৰু 10th পুৰস্কাৰ হিচাপে আছে মাৰুতি এল্টো K10 LXi। আৰু বুক প্ৰাইজত ফাৰ্ষ্ট পুৰস্কাৰ আছে মাৰুতি চুজুকি বেলেনো, আৰু 15 পুৰস্কাৰ হ'ল টাটা পাঞ্চ। টিকেটটো থকাই কেইটা জেনুইন নাম্বাৰ, বেছি চনৰ নাম্বাৰ এটা থাকিব। আৰু খেলাখন কেতিয়া হ'ব আপোনালোকৰ? 25/8/2024 তাৰিখ 25/8 আগষ্ট। হয় আগষ্ট। আকৌ ধন্যবাদ ইমানটো অহাৰ কাৰণে। আৰু এইফালে দিলীপ দা আছে, খেলৰ তাৰিখ কেতিয়া আছে? ইয়াতে মেচ 25/8 ন? আগষ্টৰ 25 তাৰিখে। তো আগষ্টৰ 25 তাৰিখে খেলাখনৰ মানে ৰিজাল্ট আপোনালোকে পাব। আৰু ইয়াত দেখা পাইছে পলাশনী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মস্থান ভাগৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে, নহয় জানো? অ'কে। আজি ভাল লাগিলে আহি পেলাই নগাঁও মানে আহিয়ে থাকোঁ, কিন্তু সেই অহা নাছিলোঁ, মজা লাগিল। সাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ। নাই এইবাৰ প্ৰথম পাতিছোঁ আমি। প্ৰাইচ কিমান? প্ৰাইচ 50টা, প্ৰথম 50টা। প্ৰথম পুৰস্কাৰ কি আছে? আল্ট্ৰা বাছ, আৰু শেষৰ পুৰস্কাৰ 30 নম্বৰটো আল্ট্ৰা বাছে আছে। দুখনকৈ আল্ট্ৰা বাছ আছে, আৰু চাৰিচকীয়া কেইজন? 14খন আছে। 14খন। আৰু বাইক আছে আপোনাৰ প্ৰায় 21খন বাইক আছে। টোটেল পুৰস্কাৰ 50খন। 50খন হয়। অঁ, প্ৰথমটো আল্ট্ৰা আৰু শেষৰটো আল্ট্ৰা বাছ।
আপোনালোকে এই খেল পতাৰ মূল উদ্দেশ্যটো কি? আমাৰ এই সংঘৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমি গোটেই ধৰক আমাৰ বাউণ্ডেৰী ৱালৰ পৰা আদি কৰি আমাৰ টিঙৰ ওপৰৰ পৰা পানী পৰে, টিংখিনি সলাব লাগে, আৰু বাকী বহুত বিভিন্ন ধৰণৰ কাম আছে আমাৰ। আৰু 4 বছৰ পিছত আমাৰ এইটো অনুষ্ঠানৰ 100 বৰ্ষ হ'ব, সেই উপলক্ষে আমি মানে অনুষ্ঠান ভাগ ঠিক কৰিব। এই ঠাইখনৰ নামটো কি? আৰু শংকৰদেৱ সংঘ কুৰৱনী বামুণ। আৰু ৰাইজে যদি কয় যে অনলাইন টিকেট কাটিব, এই নাম্বাৰটো আমি দি দিম আপোনাক। টিকেটত থকা নাম্বাৰ যিকোনো এটা সংগ্ৰহ হেৰি অনলাইনৰ কাৰণে কাটিব পাৰিব। ডেছক্ৰিপশ্যন নাম্বাৰ দি দিম, ডেছক্ৰিপশ্যন নাম্বাৰ দি দিম। ঠিক আছে, অনলাইন টিকেট কাটিব পাৰিব। হ'ব দিয়ক, আপোনালোকক ধন্যবাদ জনাইছোঁ। ঠিক আছে, মই আহিছোঁ দিয়ক। এইবাৰ প্ৰথমবাৰ মই এই উপহাৰ কুপন খেল মই মানে প্ৰথমতে মানে এডভাৰটাইজমেণ্ট কৰিছোঁ। আৰু দ্বিতীয়তে কথা হ'ল আপোনালোকে সকলোৱে এটা এটাকৈ টিকেট লওক আৰু স্ক্ৰীণত অহা নম্বৰৰ পৰা আপোনালোকে টিকেট লওক আৰু টিকেট এখনকৈ কাটি আৰু আপোনালোকে ভাগ্য পৰীক্ষা কৰক। গাইছ, এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু পৰৱৰ্তী মোৰ ভিডিঅ' চোৱাৰ কাৰণে কাষত থকা বেল আইকনটি অল নটিফিকেশ্যন কৰি ৰাখিব। এইখিনি আছিল আজিৰ ভিডিঅ', আজিৰ কাৰণে বাই।